guys, good morning and welcome back to my YouTube channel. तो बहुत दिन भिडिओ दिया ना সেইকাৰণে ভাবিলোঁ আজি এটা ছুটিকৈ অলপ ভিডিঅ' এটা কৰি দিওঁ। তো মানে আজি টাউনত যাম, দাদা এজনক অকণমান হেল্পিং কৰিব আছে টাউনত গৈ। তো তাৰ লগত যাওঁ। তো চাই দিয়ক ভিডিঅ'টো সকলোৱে কেনেকুৱা হয় কি হয় কমেণ্ট কৰি জনাব সকলোৱে। হেল্পিং মানে কি আৰু বেলেগ তেনেকুৱা কাম নাই, দাদাজনৰ লগত অকল স্কুটিখনত গৈ দিব লাগে। দাদাজনে ইমান চলাব নাজানে ভালকৈ টাউনত। তো তাৰ কাৰণে মই লগত গৈহে দিম। দাদাজনে অকণমান দোকান আছে, মাৰ্কেটিং কৰিব যাব দোকানৰ বস্তু, তাৰ কাৰণে লগত গৈ দিওঁ। তো আমি যাইগা আৰু মই পাই গ'লো এতিয়া মেইন ৰোড আৰু বিন্দাছকৈ গৈ আছোঁ, খালী খালী ৰাস্তা দুটাই। আৰু অলপ আগত আছে আমাৰ তেল ডিপুত তাত তেলটো বাইকৰ স্কুটিৰ পূজাটো কৰিব লাগিব, পেট পূজাটো। তাৰপিছত আমাৰ লগত চলি থাকিব, খোৱালেহে পেট ভৰিব ন, সেইকাৰণে খুৱাই ল'ম আগত, তাৰপিছত যাব আমাৰ লগত ধীৰে ধীৰে আৰামছে। ব্লগ 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 পাই গ'লোঁ তেল ডিপু। আৰু এইফালে ছাইডত যাব লাগিব, তেলটো ভৰাব। এইফালেতো জাম্পাৰটো লাগিছে, ছাইডত যাম, ভৰাই লওঁ ধুনীয়াকৈ। ফাৰ্ষ্ট টাইম পেট পূজা কৰি লৈছোঁ এখনৰ, তাৰপিছত যাম আৰু ডাইৰেক্ট টাউন। এইফালে দাদা ভৰাই আছে মজাকৈ। আৰু আমাৰ তেল চেল ভৰাই হৈ গ'ল এতিয়া। আৰু এতিয়া যাম দুটাই বিন্দাছ আমি চিলাপথাৰ দেলডি মাৰ্কেট। তো তাতে বজাৰ, কেঁচা চব্জি বজাৰ আছে। আৰু বহুত দিন বজাৰত যোৱা নাই, যিহেতু বজাৰৰ দাম চাম নাজানো, ৰেটবোৰ কেনেকুৱা হৈছে দাদাই জানে আৰু মই নাজানো। মই গৈ চাম এতিয়া কেনেকুৱা ৰেট দাম চব সকলোবোৰ শুনাই দেখাম আপোনালোক, কিমান দাম কি বস্তু, মাথা বেয়া হয় নে ভাল হয় নাজানো। আৰু বহুত দিনৰ মই যিহেতু গৈছোঁ, কৈ আছোঁ বলক সকলোকে চাই থাকক ভিডিঅ'টো একদম শেষৰলৈকে, একদম মজা লাগিব। তেতিয়া বস্তুৰ দাম শুনি কেনে মাথা বেয়া হ'বনে নহয়। আৰু আমি এতিয়া পাই গ'লোঁ ফাইনেলি দেলডি মাৰ্কেট। তো স্কুটিখন ইয়াতে পাৰ্ক কৰি ল'লোঁ আৰু দাদাই গ'ল সেইফালে বজাৰ কৰিব, আৰু ময়ো যাওঁ লাহে লাহে চাওঁগৈ বস্তুৰ দাম কিমান। চলো इसको कहाँ रहेगा? কি কম আৰু উপায় নাই, বজাৰৰ ভিডিঅ'টো ভাল কৰিম বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই। আৰু ৰ'দটো একদম কেমেৰাটোতে পৰি আছে, তো ভিডিঅ' কোৱালিটি ইমান ভাল অহা নাই। তো হ'লেও ট্ৰাই কৰি আছোঁ ভাল কৰিবৰ কাৰণে। তো আপোনালোকে ভাল পালে হ'ল। আৰু এইখনে আমাৰ দেলডি মাৰ্কেট। এবাৰ চাই লওক বস্তু এইবিলাক কেঁচা চব্জি, অকল কেঁচা চব্জি। এতিয়া আমাৰ দাদাটো ইয়াতে লৈ আছে, বস্তু এটা লৈ আছে। দাদাজনে বস্তুবিলাকৰ দামবিলাক সুধি আছে, আৰু মই শুনি আছোঁ, মানে মোৰ শুনিয়ে মাথা বেয়া হৈ গৈছে একদম। এনেকুৱা দাম বস্তুৰ কি ক'বাৰ উপায় নাই। বস্তুটো ভাল নহয়, বস্তুটো ভাল হ'লে বেলেগ কথা। বস্তু ইমান ভাল নহয়, কিছুমান মানে বেয়া বস্তুবিলাকৰ ইমান দাম। হাই হাই
বস্তু যি জুইচাই দাম ফুলকবি 30 টকা কেজি বস্তু খাবই নোৱাৰি আৰু ফাৰ্ষ্ট টাইমত তো দাদাই ললে অলপ ফুলকবি আৰু এতিয়া যাম আৰু বেলেগ বজাৰ কৰিব ফাইনালি আধা আধি চব্জি বজাৰ কৰি হৈ গ'ল এতিয়া আৰু যাম ডাইৰেক্ট এতিয়া যায়গা তো চাইডক ভিডিঅ' সকলোৱে শেষৰ মাক্কা কেঁচা চব্জিৰ যি জুইচাই দাম শুনিলে আপোনাৰ মাথা খাৰাপ হৈ যাব তো ফুলকবি 40 টকা 30 টকা আৰু বিলাহী 80 টকা তো মানে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে একদম মানে বজাৰ ফাটাফাটি মানে আমাৰ বেগটো ফুলে নহ'ল তো পইচা পূৰা আধা আধি খতম আৰু দাদা এতিয়া আৰু কিবা এটা আনিব কৈছে তো আনি লওক আৰু যাম তাৰপিছত বজাৰত সোমাই এনেই মাথাটোৱে নষ্ট হৈ গ'ল ৰাতিপুৱা তো আপোনালোকে মোক ভাবিছে চাগে এইখন লগাই আছোঁ কিবা পাগল হৈছে নেকি পাগল নহয় এইখন মানে যেতিয়া স্কুটি চলাই আছোঁ ন হেলমেট অনা নাই তো ঠাণ্ডাৰ কাৰণে এইখন লগাই আছোঁ ঠাণ্ডাটো অলপ বাচিছোঁ দেৰিত তো সেইকাৰণে লগাই আছোঁ আপোনালোকে যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তো ফ'ল' কৰি ল'ব নেমটো আহিব ইয়াত আৰু ডিছক্ৰিপশ্যনতো লিংকটো থাকিব আৰু ফেচবুকতো পাৰে ফ'ল' কৰি ল'ব ফেচবুকৰ লিংকটো নেমটো ইয়াত আহিব আৰু ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব তো ফ'ল' কৰি ল'ব লাহে লাহে পষ্ট দি থাকিম আৰু এতিয়ালৈকে যদি মোক ভিডিঅ'টো লাইক কৰা নাই তো এটা লাইক কৰক দেখা লৈছিলোঁ আপোনাৰ টাউনখন যিমান পাৰিলোঁ তো আৰু দেখাই থাকিব চেষ্টা কৰিম পিছে আগে পিছে তো চাই থাকক ভিডিঅ'টো সকলোৱে বজাৰ কৰি হৈ গ'ল এতিয়া আমি যাম মাংস ল'ব তো চাই থাকক আৰু আমি আহি পাই গ'লোঁ গাহৰি বজাৰ তো গাহৰিটো দেখি একদম খাব মন গৈছে কিন্তু উপায় নাই গাহৰি যিহে দাম তো এনেকৈয়ে যাব আৰু খাব মন গৈছিলে কিন্তু উপায় নাই আৰু দাদাজনে লগত দোকানত বিক্ৰী কৰিব মই আৰু চাই আছোঁ আৰু এইবিলাক ইয়াত আজি তো গাইজ ফাইনেলি আহি গ'লোঁ বজাৰৰ পৰা ঘৰ তো বজাৰত বস্তুখিনি লোৱা হ'ল কিন্তু এটা কাম বাকী থাকি আহিলে তো মানে কামটো আমি দোকান এখনত দিছিলোঁ কম্পিউটাৰ দোকান এখনত মানে ক'ৰ্টৰ উকিল এজনৰ দোকান তাত মানে উকিলজনক দিছিলোঁ আমি এফিডেভিট এটা কৰিব লগৰ এজনৰ এফিডেভিট এটা আছিলে দি থৈ আহিছিলোঁ কিন্তু সেইটো ভাবিছিলোঁ এতিয়া লৈ আহিম বুলি কিন্তু দোকানখন যিহেতু খোলা নাই সেইকাৰণে আমি মৰ্ণিঙতে গ'লোঁ সেইকাৰণে এইটো আনিব নাপালোঁ তাৰপিছত আকৌ 10টামান বজাত তাত যাব লাগিব দোকানখনত তো আৰু তেতিয়া গ'লে ভিডিঅ' নকৰোঁ তো মানে আৰু ভিডিঅ'টো আজিলৈ ইমানেই তো ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব তো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আমাৰ চিলাপথাৰ বজাৰখন থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে কি কথা আৰু জনাব সকলোৱে তো ভাল লাগিলে এটা লাইক কৰি দিব যদি বেয়া লাগে ডিছলাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আহিবলগা ভিডিঅ' ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আৰু কি ক'ম ছাপোৰ্টটো পোৱা নাই কাৰণে ইমান ভাল লগা নাই ভিডিঅ'টো কৰি তো ছাপোৰ্টটো কৰিলে সকলোৱে ভাল লাগিব তো ছাপোৰ্টটো কৰি যাওক তো আজিলৈ টাটা বাই বাই লগ পাম আকৌ নতুন এটা ভিডিঅ'ত সকলোকে